নমস্কাৰ। আজি এটা পুনৰ নতুন ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল লেট, লেটাৰ আৰু লেটলিৰ ব্যৱহাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। লেট, লেটাৰ, লেটলি এই তিনিওটা শব্দই সময়ৰ সৈতে জড়িত হ'লেও ইহঁতৰ ব্যৱহাৰ আৰু অৰ্থৰ সম্পূৰ্ণ বেলেগ। তলত উদাহৰণসহ সহজকৈ বুজাই দিয়া হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। লেট, পলমকৈ বা শেহতীয়া। লেট শব্দটো এডজেক্টিভ বিশেষণ আৰু এডভাৰ্ব ক্ৰিয়া বিশেষণ দুয়োটা হিচাপে ব্যৱহাৰ হয়। অৰ্থ: নিৰ্ধাৰিত সময়তকৈ পিছত অহা বা হোৱা। অৰ্থাৎ লেট শব্দটো এডজেক্টিভ হিচাপে ব্যৱহাৰ হয় আৰু ক্ৰিয়া বিশেষণ হিচাপে ব্যৱহাৰ হয়। ব্যৱহাৰ: I am late for school. মোৰ স্কুললৈ যাবলৈ পলম হৈছে। The bus arrives late. বাছখন পলমকৈ আহি পালে। He is in his late 20s. তেওঁৰ বয়স 20ৰ ডেউনা পাৰ হৈছে। অৰ্থাৎ নিৰ্ধাৰিত সময়তকৈ পিছত। কোনো এটা কাম নিৰ্দিষ্ট সময়তকৈ পিছত হৈ গ'লে আমাৰ খৰধৰ হয় কামবিলাক, তেনেকুৱা অৰ্থত লেট শব্দটো ব্যৱহাৰ কৰা। লেটাৰ, লেটাৰ শব্দটো লেটৰ কম্পেয়াৰেটিভ ডিগ্ৰী হয়। লেটাৰটো কি? কম্পেয়াৰেটিভ ডিগ্ৰী হয় আৰু ই সময়ৰ পিছৰ আন এটা সময়ক বুজায়। অৰ্থাৎ বৰ্তমান সময়ৰ কিছু সময়ৰ পিছত বা কোনো এটা ঘটনাৰ পিছত। লেটাৰটো হ'ল কম্পেয়াৰেটিভ ডিগ্ৰী লেটৰ। ব্যৱহাৰ: I will call you later. মই তোমাক পিছত ফোন কৰিম। See you later. পিছত লগ পাম। 10 minutes later. The rain stopped. 10 মিনিটৰ পিছত বৰষুণজাক এৰিলে। এনেকুৱা অৰ্থত ইয়াক লেটাৰ ব্যৱহাৰ হয়। অৰ্থাৎ কম্পেয়াৰেটিভ ডিগ্ৰী। কম্পেয়াৰেটিভ ডিগ্ৰীবিলাক ইয়াৰ আৰু ছুপাৰলেটিভ ডিগ্ৰীবিলাকৰ শেষত EST যোগ হয়। মনত ৰাখি থ'ব সেইটো। লেটলি, আজিকালি, শেহতীয়াকৈ। লেটলি হ'ল আজিকালি বা শেহতীয়াকৈ। লেটলি শব্দটো সদায় এডভাৰ্ব হিচাপে ব্যৱহাৰ হয়। এইটো এডভাৰ্ব হিচাপে ব্যৱহাৰ হয়। মন কৰিবা যে ইয়াৰ অৰ্থ পলমকৈ নহয়। অৰ্থ: শেহতীয়া বা শেহতীয়া সময়ছোৱাত, ৰিচেণ্টলি। ই বেছিভাগ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয়। লেটলিটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় আৰু ইয়াৰ অৰ্থ হৈছে আজিকালি বা শেহতীয়াকৈ। ব্যৱহাৰ: I have not seen him lately. মই তাক আজিকালি বা শেহতীয়াকৈ দেখা নাই। She has been
ভেৰি বিজি লেটলি। তাই আজিকালি বৰ ব্যস্ত হৈ আছে। হোৱাট হেভ ইউ বিন ডুইং লেটলি? তুমি আজিকালি কি কৰি আছা? হোৱাট হেভ ইউ বিন ডুইং লেটলি, তাৰমানে তুমি আজিকালি কি কৰি আছা? মূল পাৰ্থক্যটো হ'ল লেট পলমকৈ, ডু নট বি লেট লেটাৰ ভৱিষ্যত বুজাবলৈ, আই উইল ডু ইট লেটাৰ, আৰু লেটলি আজিকালি বা যোৱা কেইদিনত, প্ৰাইচ হেভ ইনক্ৰিজ লেটলি। মনত ৰাখিব, আই কেম লেটলি বুলি ক'লে ভুল হ'ব। যদি আপুনি পলমকৈ অহাৰ কথা ক'ব বিচাৰে তেন্তে ক'ব লাগিব আই কেম লেট। সদৌ শেষত সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। ধন্যবাদ।